হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেললৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছো আজি মই টাই আহোমৰ চকলং বিয়াৰ এটা ব্ৰাইডেল লুক লৈ আহিছো চকলং বিয়াৰ মানে টাই আহোমৰ লোকসকলে কেনেকৈনো সাজসজ্জা পিন্ধে কাপোৰ কানি পিন্ধে তাৰে মই ইয়াতে গোটেই ফুল লুকটো মই স্ক্ৰীনত দেখাই দিছো আপোনালোকে দেখিছেই চাগে আৰু যদি মই এই লুকটো কেনেকৈ কৰিলো যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকক আৰু এটা ৰিকুৱেষ্ট কৰো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু আগুৱাই যাব পাৰো আপোনালোকৰ 90% মানুহে মোৰ চেনেলটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেন্তে মেকআপটো কেনেকৈ কৰিলো বলক ষ্টাৰ্ট কৰো তো ফাৰ্ষ্টতে মই টনাৰ এপ্লাই কৰিলো মই প্লামৰ টনাৰ এপ্লাই কৰিছো মেকআপ কৰাৰ আগতে টনাৰ লগাব লাগে বা মুখখন ভালদৰে ক্লিনজিং কৰি ল'ব লাগে ক্লিনজিং কৰি টনাৰ এপ্লাই কৰিব তাৰ পিছত এটা ভাল ময়শ্চাৰাইজাৰ লগাব মোৰ স্কিনটো ড্ৰাই হয় সেইকাৰণে মই সেটাফিল লগাইছো এইটো বহুত ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল ৱৰ্ক কৰে আৰু মেকআপ কৰাৰ আগতে স্কিনটো মানে ময়শ্চাৰাইজ হৈ থাকিলে মেকআপটো ফাটি নাযায় আৰু ক্ৰেকি নহয় মানে ফাটি নাযায় কিছুমানৰ যে মেকআপটো ফাটি যায় তো হেনেকুৱা নহয় আৰু মানে মেকআপটো ধুনীয়া হয় আৰু ইয়াৰ পাছতে মই কি লগালো মই এফালৰ পৰা কৈ গৈছো বাৰু টনাৰ এপ্লাই কৰিলো তাৰ পিছতে মই আইব্ৰ'ডাল শেপ দিলো মই আইব্ৰ' ড্ৰ কৰিব কাৰণে পিএছচিৰ আইব্ৰ' কিট লগাইছিলো তাৰ পৰা লাইট ব্ৰাউন কালাৰটো পিক কৰি আইব্ৰ' ড্ৰ কৰিলো তাৰ পাছতে মই আইব্ৰ'টো শেপ দি পেলাই মই ফাৰ্ষ্টতে আই মেকআপ কৰিছো আই মেকআপৰ কাৰণে মই সুইচ বিউটিৰ আই মেকআপৰ কিট লৈছিলো তাৰে মই তাৰ পৰাই কি লগালো মই স্কিনতো আপোনালোকে দেখিছেই প্ৰথমতে লাইট কালাৰ দি পেলাই গোটেই আইলিডটোত মানে এজ এ ট্ৰানজিশন কালাৰ এপ্লাই কৰি ললো তাৰ পিছত ডাৰ্ক কালাৰ এটা দি পিক কৰি গোটেই আইলিডটো লগাই পেলাই মই কনচিলাৰ দি কাট ক্ৰিজ কৰিলো কাট ক্ৰিজ কৰি পেলাই মই চিমাৰ কালাৰ এড কৰিছো যোনখিনিত মই মানে কাট ক্ৰিজ কৰিছিলো তাতে মই আৰু এয়া মই সুইচ বিউটিৰ চিমাৰ কালাৰ আই শ্বেডো লৈ পেলাই তাৰে চিমাৰ কালাৰটো এপ্লাই কৰিছো মোৰ আইলিডত তাৰপিছতে মই আইলাইনাৰ লগাইছো আইলাইনাৰ কাৰণে মই লেকমিৰ আইলাইনাৰ লগাইছো কাৰণ এই আইলাইনাৰটো মোৰ বহুত ফেভৰেট হয় এই আইলাইনাৰটো মই সেইকাৰণে লগাইছো আৰু ইয়াৰ পাছতে মোৰ চকুটো অলপ ডাঙৰ দেখাবৰ কাৰণে মই নিউড কাজল লগাইছো মই এইটো ইনচাইটৰ নিউড কাজল এপ্লাই কৰিছো তাৰ পাছতে মোৰ আই মেকআপটো কমপ্লিট হ'ল ইয়াৰ পাছতে মই বেছ মেকআপটো যাম বেছ মেকআপৰ কাৰণে প্ৰথমতে প্ৰাইমাৰ এপ্লাই কৰিছো মই মাৰ্চৰ এইটো গ্ৰিম্পিং প্ৰাইমাৰ এপ্লাই কৰিছো এই প্ৰাইমাৰটো লগালে মানে যাৰ মেকআপ বিলাক বেছি দিন লং লাষ্টিং নকৰে এই মেকআপটো লগালে মানে লং লাষ্টিং কৰে মানে এইটো মানে আঠাৰ নিচিনা লাগি থাকে চ' তাৰ পাছতে মই মাৰ্চৰে এইটো ইলুমিনেটৰ হয় স্কিন ইলুমিনেটৰ লগাইছো যাতে মোৰ স্কিনটো মানে গ্ল' কৰে আৰু ডিউই লুক কৰে দেখায় সেইকাৰণে এইটো এপ্লাই কৰি লৈ পেলাই তাৰ পাছতে মই ফাউণ্ডেশ্যন লগাইছো ফাউণ্ডেশ্যনৰ কাৰণে মই আজি দুটা ফাউণ্ডেশ্যন এপ্লাই কৰিছো মাৰ্চৰ আৰু লৰিয়েলৰ এই দুটা কালাৰ এটা বেছি মোৰ স্কিনত লাইট হয় আৰু এটা ডাৰ্ক হয় সেইকাৰণে দুইটা ছেট মিক্স কৰিছো তাৰ লগতে মই অকনমান মানে কি বুলি কয় ষ্টপ ক্ৰীমো এপ্লাই কৰিছো NYV এইকেইটা এপ্লাই কৰি পেলাই মানে ফেচত এপ্লাই কৰি তাৰপিছত মই বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰিছো ভালদৰে ব্লেণ্ড কৰাৰ পাছতে তাৰপিছত মই ফেচ কণ্ট্ৰল কৰিছো মাৰ্চৰে কনচিলাৰ প্লেটৰ পৰা লৈ পেলাই মই ফেচ কণ্ট্ৰল মানে মোৰ গালত এপ্লাই কৰিছো ছিক্স বনত নজটো মানে অলপ শ্বাৰ্প দেখাবৰ কাৰণে আৰু মোৰ জো লাইনটোত তাত এপ্লাই কৰি লৈছো ব্ৰাছেদি তাৰপিছত কণ্ট্ৰল ব্ৰাছ দি ভালদৰে তাক ব্লেণ্ড কৰিছো মেকআপত চবচে বেছি ইম্পৰ্টেণ্ট ব্লেণ্ড কৰাটোৱে মানে ইম্পৰ্টেণ্ট আৰু তাক ভালদৰে এপ্লাই কৰি ললো তাৰপিছতে মই মাৰ্চৰে লিকুইড ব্লাছাৰ লগাইছো তাৰ লগতে মই অকনমান সুইচ বিউটিৰ লিকুইড হাইলাইটাৰো এপ্লাই কৰি দিছো মানে মিক্স কৰি দিছো দুইটাই মিক্স কৰি পেলাই লগালে মানে বহুত ধুনীয়া মানে চাইন কৰে ধুনীয়াকৈ তো মই ছিক্স বণ্ডত লগাইছো লগাই পেলাই মই ব্ৰাছেদি তাক ব্লেণ্ড কৰিলো আৰু মই ফেচ হাইলাইটিঙৰ কাৰণে মাৰ্চৰ কনচিলাৰ লগাইছো মানে ফেচ হাইলাইটিঙৰ কাৰণে সদায় স্কিনতকৈ এক্সেট লাইটাৰ কনচিলাৰ ইউজ কৰিব লাগে চ' মই মোৰ আণ্ডাৰ আইচত আৰু মই য'ত মানে কণ্ট্ৰল কৰিছিলো কণ্ট্ৰলটো শ্বাৰ্প দেখাবৰ কাৰণে তাতে মানে এপ্লাই কৰি পেলাই তাক ব্ৰাছেদি ব্লেণ্ড কৰি লৈছো আৰু মেকআপটো মানে ছেট হ'বৰ কাৰণে মই কম্পেক্ট পাউডাৰ লগাইছো যিহেতু এতিয়া ঠাণ্ডা দিন আহিলে সেইকাৰণে মই কম্পেক্ট পাউডাৰ ইউজ কৰিছো কম্পেক্ট পাউডাৰ ইউজ কৰি পেলাই গোটেই ফেচটোত মই মেকআপটো ছেট কৰিলো তাৰ পাছতে মই লিকুইড কণ্ট্ৰল ইউজ কৰিছিলো ক্ৰীম কণ্ট্ৰলটো মানে ছেট কৰিবৰ কাৰণে পাউডাৰ কণ্ট্ৰল লগাইছো মই এইখন সুইচ বিউটিৰে প্লেট হয় ইয়াতে গোটেইকেইটা আছে ব্লাছাৰ হাইলাইটাৰ আৰু কণ্ট্ৰল গোটেইকেইটা আছে সেইকেইটা মই এপ্লাই কৰি ললো তাৰপিছতে মই পাউডাৰ ব্লাছাৰো লগাই পেলাই মই মেকআপটো ছেট কৰিছো এইটো হৈছে সুইচ বিউটিৰ মেকআপ ফিক্সাৰ হয় এইটো ইয়াতে চিমাৰ পাৰ্টিকলো আছে আৰু মেকআপটো মানে ডিউই লুক কৰে মেকআপটো ছেটো কৰে আৰু মানে ফেচটো মানে অলপ মানে হাইলাইটিঙৰো ইফেক্ট দিয়ে তাৰ পাছতে মই হাইলাইটাৰ লগাইছো সেই একেখন প্লেটৰ পৰাই লগাইছো সুইচ বিউটিৰ প্লেটখনৰ পৰাই আৰু এইটো হাইলাইটাৰ বহুত বেছি ধুনীয়া মানে দেখিছে নহয় স্কিনটো মোক কিমান গ্ল' কৰিছে তাৰ পাছতে মই
আইলেছৰ কাৰণে এয়া মই আই মেজিকৰ লগাইছোঁ আই শ্বেডলেছ মই অফ কেমেৰাতে এপ্লাই কৰি ল'লোঁ তাৰপাছতে মই আইলেছযোৰ মোৰ মানে মোৰ আইলেছৰ লগত মিলি যাবৰ কাৰণে মাস্কাৰা এপ্লাই কৰি লৈছোঁ মাস্কাৰা এপ্লাই কৰি পেলাই তাৰপিছত মই মেকআপটো শেষৰখিনি আৰু চবচে মেইন লিপষ্টিক তো লিপষ্টিক এপ্লাই কৰিছোঁ মই লিপষ্টিকো মাৰ্চৰে লগাইছোঁ মই এইটো নিউড কালাৰ লগাইছোঁ তো লিপষ্টিক এপ্লাই কৰি পেলাই এয়া মোৰ হৈ গ'ল আৰু মই অফ কেমেৰাতে জুৱেলাৰী চব পিন্ধি ল'লোঁ এয়াই মোৰ ফুল লুকটো কেনেকুৱা পালে জনাব